হেল্থ ডিপাৰ্টমেণ্টৰ স্বাস্থ্য বিভাগৰ গ্ৰেড 4 পৰীক্ষাটো আৰু পষ্টপন কৰিলে। এইটো আমাৰ বাবে নিবনুৱাবিলাকৰ বাবে বহুত বেয়া খবৰ যে বাৰ বাৰ এনেকৈ পষ্টপন কৰি আছে। আৰু কিমান দিনলৈ পষ্টপন কৰিব এইটো মহোদয়ে কালি কৈছে, মুখ্যমন্ত্ৰী মহোদয়ে যে দুৰ্গা পূজাৰ পিছতে পৰীক্ষাটো পাতিব। এইটো সোনকালে পাতি দিয়াটো আমাৰ কাৰণে ভাল আৰু আমাৰ কেইজনমান হ'লেও নিবনুৱাই চাকৰি পাব, যিটো সকলোৱে বিচাৰি আছে। চৰকাৰী চাকৰি এটা লাগে, সেই মহোদয়ে সোনকালে পাতি দিব লাগে। কিন্তু আমাৰ বাবে দুখ লগা আৰু বাৰ বাৰ পষ্টপন হৈ আছে। কিন্তু কেশৱ মহন্ত ছাৰে কৈছিল 4 ছেপ্টেম্বৰত হ'ব, কিন্তু মুখ্যমন্ত্ৰী মহোদয়ে কৈ দিলে যে দুৰ্গা পূজাৰ পিছত হ'ব। দুৰ্গা পূজা অক্টোবৰত আৰু অক্টোবৰৰ পিছত হ'ব। তাৰপিছত কি কৰে এইটো মহোদয়ে জানে। সেয়ে এই কথাটো মই জনালোঁ আপোনালোকৰ ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰিব।